কবিতাৰ শিৰোনাম আপুনি আহিবচোন ঢকুৱাখানালৈ। কবি ডক্টৰ জিতু কুমাৰ চমুৱা। আবৃত্তি উপাসনা শৰ্মাৰ। আপুনি শব্দৰ চুবুৰীত ডুবকৈ পাইছেনে? জোনাকৰ সতে গোপনে গছৰ আঁৰলৈ ফটিকা খাই পাইছেনে? যদি পাইছে আপুনিও হ'ব পাৰে আমাৰ সহচৰ। আপুনিও হ'ব পাৰে নদী কাষৰীয়া মানুহ। আপুনি নদী আৰু পথাৰৰ সৈতে সহবাস কৰিব পাৰেনে? দুখ আৰু দৈন্যৰ সতে মিতিৰ পাতিব পাৰেনে? তেনে আপুনিও হ'ব পাৰে মোৰ সফল পৰিব্ৰাজক। আপুনি চহৰীয়া পোচাকযোৰ খুলি থৈ আহিব পাৰেনে? বোকা মাটিৰ গোন্ধ সহ্য কৰিব পাৰেনে? চাব পাৰেনে আপুনি বিপৰ্যয় আৰু বিষাদ? গাঁঠি ল'ব পাৰেনে ক্লান্তি আৰু অৱসাদ? আপুনি আহিবচোন, চাই যাবহি পৰিশ্ৰমী কৃষকৰ প্ৰাচুৰ্য আৰু প্ৰাপ্তিৰ ঋতু। আপুনি আহিলে আমাক জনাই নাহিব, আপুনি আহিলে যাওঁ বুলি নক'ব। আপুনি বাৰু ভাল পায়নে এটি সজীৱ আবেলিৰ হেঙুলীয়াখিনি, অথবা এটি ৰঙীন পুৱাৰ খিলখিল হাঁহি? তেনে আহিব পাৰে মোৰ চহৰলৈ, এটা সেন্দুৰীয়া অথচ উখুৰা মুখুৰা আলিয়েদি সাঁতুৰি নাদুৰি চাব পাৰে মানুহ আৰু প্ৰকৃতি। আপোন হাতে চুই যাবহি প্ৰতিখন হৃদয়ৰ সপোন। আপুনি আহিবচোন ঢকুৱাখানালৈ। আপুনি আহিলে আমাক জনাই নাহিব, আপুনি আহিলে যাওঁ বুলি নক'ব।